সংগী। সকলোৰে জীৱনত এজন মানুহ লাগে, সুখ দুখৰ কথা পাতিবলৈ, জীৱন মৰণৰ হিচাপ কৰিবলৈ, মনবোৰ পাতলাবলৈ এজন মানুহ লাগে, যিয়ে আপোনাৰ ওজৰ আপত্তিবোৰ বিনা দিখাই শুনি যাব পাৰে, আপোনাৰ ভিতৰত জ্বলি থকা জুইকুৰাক সম্পূৰ্ণকৈ নহ'লেও সামান্য পৰিমাণে নুমুৱাব পাৰে। তেওঁ প্ৰেম নাইবা বন্ধু হ'ব পাৰে। মুঠতে লাগে এজন যাৰ লগত কাৰোবাৰ কথাবোৰ ভাগ কৰিব পাৰি। আপোনাৰ এই হাঁহিৰ আঁৰৰ সুখকণো তেওঁৰ লগত ভাগ কৰিব পাৰি। আপোনাৰ এই দুচকুৱেদিয়ে ওলাই অহা সেই দুখকণো তেওঁৰ লগত ভাগ কৰিব পাৰি। কিন্তু হয়তো কেতিয়াবা কোনোবাখিনিত নিজকে বৰ অকলশৰীয়া অনুভৱ হয়। সুখ বিচাৰি আমি ফেচবুক, হোৱাটছআপ নাইবা ইনষ্টাগ্ৰাম আদি বিভিন্ন ভাৰ্চুৱেল জগতত আহি পৰোঁ। দুই এটা মিম, এখন দুখন ফটো, তাত অহা কমেণ্টবোৰ ৰিপ্লাই দি হয়তো নিজকে সুখী কৰি ৰাখিবলৈ চেষ্টা কৰোঁ। কিন্তু কিমান সময়লৈ? কৃত্ৰিমভাৱে জানো বেছি সময় সুখী হৈ থাকিব পাৰিম? কৃত্ৰিমভাৱে জানো মনৰ দুখ কষ্টবোৰ বেছি সময় লুকুৱাই ৰাখিব পাৰিম? হয়তো নোৱাৰিম। আৰু তেতিয়াই হয়তো ভাঙি পৰোঁ আমি। হয়তো তেতিয়া অনুভৱ কৰোঁ, সঁচাই মই অকলশৰীয়া নেকি? ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। পুনৰ লগ পাম আৰু এটা ভাল লগা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।